থাকি যোৱা ভাতেৰে আৰু সহজভাৱে তৈয়াৰ কৰা টিক্কি ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। কেতিয়াবা একেবিধ বস্তুৱে ব্যতিক্ৰমী ধৰণে সোৱাদ লৈও আনন্দ পোৱা যায়। ভিডিঅ'টো বনাওঁতে কিবা কাৰণত বন্ধ হৈ যোৱাত উপকৰণকেইটা মুখেৰে কৈ দিছোঁ। 1 কাপ ভাত, আধা কাপ চিৰা, গাজৰ আৰু বিটৰুট মিহিকৈ পিহা, এটা সিজোৱা আলু, জলকীয়া কটা আৰু উপকৰণসমূহ লিখিতভাৱে উল্লেখ কৰা আছে। 2 চামুচ বেচন, আদা আৰু পাকঘৰত উপলব্ধ মছলা দিলোঁ আৰু চাট মছলা মিহলাই হাতৰ সহায়ত গোটেই উপকৰণখিনি মিহলাই পেলাই এটা লাডুৰ সৃষ্টি কৰি ল'লোঁ। হাতত অলপ তেল সানি তাৰপৰা এটা এটাকৈ লাডু লৈ সৰু সৰুকৈ টিক্কিৰ আকাৰ দিলোঁ। একেদৰে বাকীকেইটাও টিক্কি তৈয়াৰ কৰি ল'লোঁ। গোটেইকেইটা টিক্কি তৈয়াৰ হৈ গ'ল। এখন পেন বা কেৰাহীত তেল গৰম কৰি ল'লোঁ। ডিপ ফ্ৰাই, চেল' ফ্ৰাই বা এয়াৰ ফ্ৰাইও কৰিব পাৰে। ব্ৰেড ক্ৰাম্বছত কোট কৰি ল'লোঁ গোটেইকেইটা টিক্কি। মিডিয়ামৰ পৰা কম জুইত টিক্কিকেইটা এটা এটাকৈ ভাজিলোঁ। দুইটা ছাইডে মচমচীয়া হোৱালৈকে টিক্কিকেইটা ভাজি থাকিব। প্ৰায় 10 পৰা 15 মিনিট সময় লাগিব ভাজোঁতে। ইলুটি সিলুটি কৰি দিব। এয়া চাওক, টিক্কি ৰেডি হৈ গ'ল। বাহিৰৰ পৰা মচমচীয়া আৰু ভিতৰৰ পৰা একেবাৰে কোমল। আপুনি ভাল পোৱা যিকোনো ছাইড ডিছৰ লগত পৰিৱেশন কৰক। মই ক'লা বুটৰ তৰকাৰী আৰু দৈৰ লগত পৰিৱেশন কৰিছোঁ আৰু বিভিন্ন চাটনিৰ লগতো পৰিৱেশন কৰিব পাৰিব।